মই মামাক সৰুৰ পৰা পাইছোঁ, দেউতাৰ ভাল ফ্ৰেণ্ড মোৰ। আগতে আমাৰ ঘৰত যায় থিয়েটাৰ কৰি থাকোঁতে। তাৰপিছত মোৰ একেলগে এক্টিং কৰাৰ সৌভাগ্য হ'ল। 3খন চিনেমাত কৰিলোঁ। এতিয়া লাষ্ট ডক্টৰ বেজবৰুৱাতো মই কৰিছোঁ একেলগে। চ' এনেকুৱা কিবা এটা হ'ল বুলি ভবা নাছিলোঁ আচলতে। মই খবৰ লৈ আছোঁ কিন্তু মই নাছিলোঁ। মই লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট ঘূৰি ফুৰিছোঁ। ৰাতিপুৱাহে মই নিউজত গম পালোঁ কথাটো। আৰু কথাটো দুৰ্ভাগ্যজনক আৰু এতিয়া কমপ্লিকেচি কি হ'ল, কেনেকৈ কি হ'ল এইটো আৰু এইটো উপায় নাই। এতিয়া চিনেমাখন আছে তেওঁৰ, এইখন চিনেমা লৈ পেলাই বহুত ড্ৰিম আছিলে তেওঁৰ, ডক্টৰ বেজবৰুৱাই আকৌ বনাব। চ' আমি চবেই মিলি কৰিলোঁ চিনেমাখন। মই লাষ্ট বেকগ্ৰাউণ্ড মিউজিকৰ কাম কৰি আছোঁ এতিয়া। 2টামান ৰিলিজহে বাকী আছিলে। চিনেমাখন তেওঁ চাই যাব পৰা হ'লে ভাল লাগিলে। তথাপি চিনেমাখন আমি ভালকৈ ৰিলিজ কৰিম তেওঁৰ নামতে। আৰু সকলোবিলাক লাগি আছোঁ আমি, ৰাজেশ, মই, চিকু আছে, সিদ্ধাৰ্থতো লাগি আছে। চ' তেওঁৰ মেমৰিজবিলাক থাকি যাব আৰু ইমান ভাল ভাল কাম কৰিলে, চিনেমা কৰিলে, সেইবিলাক থাকি যাব আমাৰ মাজত অনুপ্ৰেৰণা হিচাপে। চ' মই মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ মামাক। সাংস্কৃতিক জগতখনত যথেষ্ট তেওঁৰ অৱদান আছে আৰু তেওঁৰ এই অৱদানটোক আছে, ইমান বছৰ তেওঁ কৰিছে গোটেই। আমাৰতো ডাঙৰ ষ্টাৰ বুলিবলৈ বিজুদা আৰু নিপুন দাই আছিলে, মানে প্ৰপাৰ ছুপাৰষ্টাৰ টাইপ। তাৰপিছত এতিয়া নতুনবিলাক ওলাই আহিছে। চ' বিজুদাও গ'ল, নিপুণাও গ'ল। চ' স্মৃতিবিলাক থাকি যাব আৰু সেইটোৱে কথা। কোনখিনি গুণে আপোনাক আকৰ্ষিত কৰিছিল তেওঁৰ? মামা ৱাজ ভেৰি চিম্পল, একদম চিম্পল মানুহ। আৰু মই যেতিয়া তেওঁৰ ডাইৰেকশ্যন কৰিছে, মই এক্টিং কৰিছোঁ ডক্টৰ বেজবৰুৱাই, প্ৰথম দিনা মোক কৈছে তুমি নিজৰ মতে মোক বনাই লোৱা কেৰেক্টাৰটো, মই একো নকওঁ তোমাক, তুমি যিটো মানুহ সেইটোৱে লাগে। মইতো ভালেই পালোঁ, ডেটছ গুড। চ' মই বৰ ইণ্টাৰেষ্টিং কেৰেক্টাৰ এটা কৰিছোঁ ডক্টৰ বেজবৰুৱাত। চিনেমাখন যেতিয়া ৰিলিজ হ'ব চালে গম পাব চবে। আৰু কামো ভাল হৈছে, ধুনীয়া কাম হৈছে, কেমেৰা চেমেৰা বৰ ধুনীয়া হৈছে কাম। সিদ্ধাৰ্থও ভাল এক্টিং কৰিছে, আদিল আছে। চ' এখন ভাল চিনেমা মানুহে উপহাৰ পাব। আমি প্লেন কৰিছিলোঁ নৱেম্বৰত, এতিয়া চাগে অলপ দিন পিছাব লাগিব, কেইদিনমান চাগে। চ' চাওঁ কেনেকৈ, চিকুহঁত আহক, কথা পাতিম কি কৰা যায়। মই মোৰ কামখিনি শেষ কৰি দিম আৰু নৱেম্বৰৰ ভিতৰত। তাৰপিছত আমি প্ৰমোশ্যন চমোশ্যন প্লেন কৰি তেনেকৈ ৰিলিজ কৰিম। থেংক ইউ, থেংকছ।